দকমকা থানা। হঠাৎ দৌৰা দৌৰি লাগিছে থানাখনৰ আৰক্ষীৰ। এইখন থানাৰে অধীনস্থ পাণজুৰিত শুকুৰবাৰে সন্ধিয়া সংঘটিত হল মানৱতাক লজ্জানত কৰা এই পৈশাচিক ঘটনা। এজন উন্মাদৰ নিৰ্বিচাৰ প্ৰহাৰত প্ৰাণ দিলে দুই উঠি অহা সম্ভাৱনা নীলোৎপল দাস আৰু অভিজিৎ নাথ নামৰ যুৱক দুজনে। কিন্তু আশ্চৰ্যজনক কথাটো হল দুজনকৈ নিৰীহ যুৱক এদল নৰপিশাচৰ। এনে উন্মাদনাৰ বলি হোৱাৰ এই সমগ্ৰ দৃশ্য মোবাইল কেমেৰাত বন্দী কৰাতে ব্যস্ত হৈ থকা দেখা গল উপস্থিত এজন আৰক্ষীৰ জোৱান। চাওক মুমূৰ্ষ যুৱক দুজনক উদ্ধাৰৰ পৰিৱৰ্তে কিদৰে সেই লোমহৰ্ষক দৃশ্য মোবাইল কেমেৰাত বন্দী কৰাত ব্যস্ত এইজন আৰক্ষী জোৱান। পিছে ঘটনাৰ পিছদিনা দকমকা থানাৰ আৰক্ষীৰ এই দৌৰাদৌৰি কিয় লাগিছে জানেনে? কাৰণ থানালৈ ঘটনাৰ বুজ লবলৈ আহিছে DC আৰু SP, আহি আছে ADGP। গতিকে ইমান দিনে এলাগি হৈ থকা পতাকাখনো ওপৰলৈ তোলাৰ প্ৰয়াস। আৰু দকমকা আৰক্ষীৰ এনে চোৰ গলে বুদ্ধি বিচাৰি তৎপৰতাৰ মাজতে পাণজুৰিত উপস্থিত কাৰ্বি আংলঙৰ উপায়ুক্ত মৃদুল কুমাৰ মহন্ত। আইন শৃংখলাজনিত লাজ লগাই ব্যৰ্থতা থাকিবলৈ উপায়ুক্তৰ মুখত চালে বেৰে কোবোৱা কথাৰ সমাহাৰ। জেগাডোখৰ অত্যন্ত ভিতৰুৱা আৰু যিসকল আহিছে মই শুনামতে তেওঁলোকে প্ৰকৃতিপ্ৰেমী বা সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছে কাৰ্বি আংলঙত। কিন্তু কথা যে তেওঁলোকে খবৰ খাতি নিদিয়াকে কিয় আহিলে? ওচৰতে থানা আছে বা তেওঁলোকে নিশ্চয় ভিতৰ অঞ্চললৈ যোৱাৰ কথা খবৰ এটা দিব লাগিছিলে। আৰু তাৰোপৰি দ্বিতীয় কথা, শুনামতে অৱশ্যে এতিয়া তদন্তত ওলাব, ৰাতি প্ৰায় 8:42 আমি খবৰ পাইছো। তাৰমানে এই ঘটনাটো ৰাতি হৈছে, তাকো বাহিৰৰ মানুহ, যিহেতুটো মই ভাল হৈছে বুলি ক'ব নোখোজো। দুজনকৈ অসহায় যুৱকক কোনো পাছ বিচাৰ নকৰাকৈ বৰিয়াই মাৰি পেলালে এদল নৰপিশাচে। অথচ সেই নৰপিশাচৰ দলটোক দোষমুক্ত কৰি নিহত যুৱক দুজনকহে দোষাৰোপ কৰাৰ নিৰ্লজ্জ চেষ্টা উপায়ুক্তৰ। আমি সকলো ঠাইতে সকলো মানুহকে প্ৰটেকশ্যন দিব নোৱাৰো। কিন্তু কথা হৈছে এইবিলাক কথা এতিয়া আপুনি যেনেকে কৈছে, আমাক যদি আগতে কোৱাহেঁতেন আমি হয়তো তেনেকুৱা ব্যৱস্থা ল'ব পাৰিলোহেঁতেন। কিন্তু এতিয়া আমাৰ এইখিনি জেগাতে সচৰাচৰ মানুহ নাহে বা ইমান এটা ভাল টুৰিষ্ট স্পট বুলি মই যদিও কওঁ, কিন্তু কথা হৈছে কি এতিয়া ছিজন একজেক্টলি হোৱাগে নাই। আমাৰ সাধাৰণতে ঠাণ্ডা দিনত ছিজনটো হয় পিকনিক নিচিনা। এতিয়া সেইকাৰণে আমি তেনেকে যে মানুহ গৈছে আমি গম নাপাওঁ। ইয়াৰ পিছতে দকমকাত উপস্থিত হৈ গৈ অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুকেশ আগৰৱালা। এই চৰম অমানৱীয় ঘটনা সন্দৰ্ভত অতিকে কঠোৰ স্থিতি আগৰৱালাৰ। এটা কথা ঠিক যে ইয়াত আমি আমাৰ প্ৰক্ৰিয়া আমাৰ তদন্তটো চলিব আৰু বহুত কাছকে চলিব। আৰু দোষী হাৰি যাব নোৱাৰে, সেইটো মই আপোনালোকক আশ্বাসন দিব পাৰোঁ। দোষী হাৰি যাব নোৱাৰে ইয়াৰ পৰা। কোনে দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ